এতিয়া আমি ৰিজাৰ্ভটো পাইছিলোঁ মৰিয়নি যোৱাৰ ৰাস্তাটো এতিয়া গিবন ৰিজাৰ্ভ বুলি কয়। আপোনাৰ ইয়াত হাতী ওলাইছে এতিয়া বৰ্তমান। এইফালে হাতী ওলাই আছে, এতিয়া দেখি পাইছে। হাতী ওলাই আছে, এইফালে ৰাইজে চাই আছে চবেই। ইমান চাৰিওফালে চাব অকল বাগানে দেখি পাব। চাওক চাৰিওফালে অকল বাগান বাগান বাগান, বহুত মজা লাগিছে। এতিয়া আমি যাম পাহাৰৰ ফালে, পাহাৰ মানে একদম নগা পাহাৰলৈ। সেইডোখৰত আহি পাইছোঁ আমি একদম পাহাৰলৈ, এইফালে চিধা আমি সেইফালে যাম। আৰু জেগাডোখৰ দেখিছে একদম পাহাৰীয়া এলেকা। ইয়াতে নেউল এটা পাৰ হৈছিলে, ডাঙৰ পাহাৰ নেউল। মই চুনু, কাংঘৰৰ পোৱালি, পাপা, তাৰপৰা এই ঘৰা ঘৰ যে ৰাজু। চুনুৱেদি এইফালে তহঁতি দেৰি লৈ আহিছিলে। ৰাইজসকল জংঘলী মহ এটা দেখি পালোঁ, চাব দেই আপোনালোকক দেখুৱাই আছোঁ। এই হাবিটোত এইটো চাওক জংঘলী মহ, এই দেখিছে এইটো। এয়া চাওক জংঘলী মহ এটা দেখি পালোঁ আহি পিনে। গোটেইখন হাবি এৰিয়া পাইছোঁ। এয়া বনৰীয়া কুকুৰা, এই দেখা পাইছে, এই বনৰীয়া কুকুৰা উৰি গ'ল চব। উৰি গুচি গ'ল, দেখা পালে। একদম এক্সট্ৰিম ৰাস্তাত গৈ আছোঁ। ৰাস্তাটো ইমান ভালো নহয়, ইমান বেয়াও নহয়, কিন্তু চাৰিওফালে হাবিনো অকণমান ভয় লাগে। অথনি আকৌ বনৰীয়া মহ ওলাইছিলে আৰু বনৰীয়া কুকুৰাও দেখি পালোঁ, আৰু বা কি ওলায় সেয়া। সেইদিনাখন আহোঁতে গিবনত হাতী দেখি পালোঁ, এইফালেও হাতী চাতী ওলাই যাবলৈও আছে। কিন্তু জেগাবোৰ বহুত ধুনীয়া, আপোনালোকে আহিলে ভাল পাব ইয়াত ফুৰিবলৈ আহিলে। অকল আপোনালোকক জেগা দেখুৱাইছোঁ বেছিভাগ। এইফালে চাওক কি ধুনীয়া জেগা, গোটেই পাহাৰে পাহাৰ। প্লেচ হয় আপোনাৰ। এইফালে খেতি কৰিছে মানুহে, চব্জি খেতি চেতি সেইফালে কৰিছে। এইফালে তললৈ দেখিছে নাই কিমান দ, তলত পৰিলে হ'ল আৰু একদম দ হেৰি জেগা। আমি আহি পালোঁ এই মুককচাং ডিষ্ট্ৰিক্ট। চাহ খেতি বৰ ধুনীয়া ধুনীয়া জেগাত হৈছে, একদম চাহ খেতিও কৰিছে। এইফালে চাচি গছ, আকৌ ৰাবাৰ খেতিও, ৰাবাৰো উলিয়াই আছিলে। এতিয়া ইয়াত আহি একদম ওপৰলৈ আহি পকা ৰাস্তাটো পালোঁ। আমি ভিতৰীয়া ৰাস্তা এটাত আহিছিলোঁ, এইফালে একদম মুককচাং যাব পাৰি। মেঘৰেঙা এইটো আমি আহি এইডোখৰ জেগা পাইছোঁ। এইফালে এখন গাঁও আছে, গাঁওখন দেখুৱাই দিছোঁ অকণমান। এই হৈ গ'ল আওচেংকুম। এইফালেদি আপোনালোকে একদম ভিতৰলৈ গাঁওখন যাব পাৰিব, তাৰপৰা একদম মুককচাং ওলাব পাৰিব এই গাঁওখন দি। দেখা পাইছে ধুনীয়াকৈ পিকচাৰটো বনাই থৈছে। এতিয়া আছোঁ বৰ্তমান আমি নাগালেণ্ড আওচাঙত। আপোনালোকে দেখিলে গেটখন চাই আহিলে। এতিয়া আমি এইফালে অকণমান ভিজিট কৰিছোঁ। এইখন হৈ গ'ল গাঁও, নাগালেণ্ড পাহাৰৰ এৰিয়া, একদম ধুনীয়া প্লেচ। জেগা চাবলগীয়া ধেৰ আছে, আপোনালোকক আৰু দেখুৱাম বোলো। আগলৈ গৈ আছোঁ আৰু দেখুৱাই আছোঁ ভাল ভাল প্লেচ।
আওচেং বহুত ধুনীয়া প্লেচ। আপোনালোকে কেতিয়াবা আহিলে আহিব পাৰিব। মৰিয়নি আপোনাৰ নাগাজাঙ্গা হৈ ভিজিট কৰক, একদম ধুনীয়া জেগা পাব এইফালে চাবলৈ। ধুনীয়া এপাক ফুৰিবলৈ আহক এইফালে। এইফালে তামোলৰ বাগান দেখিছে পূৰা। প্লেচকেইটা চাবলৈ ধুনীয়া, ইয়াত আহি ভালেই লাগিছে চাই। আপোনালোকে কেতিয়াবা ভিজিট কৰিব, ভাল পাব চাই। একদম ফুল পইচা উচুল, আৰু ইয়াত কোনো গেট পাছ চেট পাছ নালাগে। আপোনালোকে ডাইৰেক্ট আহিব পাৰিব এইফালে আওচেং হৈ। আওচেঙৰ ভিতৰত আহি নাগালেণ্ডৰ এইটো চাওক আপোনালোকে। ইয়াত আপোনাৰ কয়লা বনাই আছে, কয়লা পকাই আছে। এইফালৰ পৰা চব ভেটি কিনে ওপৰত হেৰি কৰি কয়লা বনাই আছে। মানুহ এতিয়া নাই, মানুহ থকা হ'লে কেনেকৈ বনাইছে প্ৰচেছিংটো দেখুৱালোঁ। কাঠবোৰ ফালি ফালি ইয়াৰ ভিতৰত ভৰাই দিছে। ভাটিটোৰ ভিতৰতে কয়লা আপোনালোকৰ বনি আছে। কয়লা এনেকৈ বনাই যেনেকৈ আমি যে ব্যৱহাৰ কৰোঁ তন্দুৰী চন্দুৰী প্ৰথমতে কয়লা নিয়ে আৰু ষ্টিম মাৰিব। কয়লা এনেকৈ বনাই বনাই নিয়ে ইয়াৰ পৰা। ইয়াত দেখিলে আৰু ৰাবাৰ খেতি কেনেকৈ কৰিছে দেখুৱাইছোঁ বোলো আপোনালোকক। এই গছত বটল বান্ধি থৈছে দেখিছেনে? এইজোপা গছ বটল বান্ধি থৈছে। সেইজোপা গছ দেখোন কৰিলোঁ। চিষ্টেমটো চাওক, দেখিছে? এই ৰবৰ এইফালে ভিতৰত একদম পূৰা ষ্টক হৈ আছে। ৰবাৰ খেতি তেওঁলোকে তেনেকৈ কৰে, দেখিছেনে? এইফালে চাওক একদম মস্তিকৈ কাটি কাটি থৈছে। এইবোৰ দেখিছে নহয়, কাটি কাটি থৈছে। এইফালে বগা 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 এইটো পৰি গৈছে। চুই চাওঁ, পূৰা টান হৈ আছে। এয়াই ৰবৰ খেতি। তেওঁলোকে তেনেকৈ ৰবৰৰ এই ৰসখন উলিয়াই, লিকুইডটো উলিয়াই কিনে তেওঁলোকে ৰবাৰ খেতি কৰে। ৰবাৰখিনি দেখিছে, এইখিনি জমা হৈ আছে। এইখিনি তেওঁলোকে উলিয়াই লৈ যাব আৰু একদম জেগাত প্ৰচেছিং কৰিব। তাৰপিছত আপোনালোকৰ ৰবাৰ খেতি, ৰবাৰৰ বস্তুখিনি বনায় আৰু গোটেইখিনি ৰবাৰ গছ। এইখিনি চব যিমান দেখিছে আৰু চব ৰবাৰ। আমি যে ঘৰত ফুল ঝাৰু ব্যৱহাৰ কৰোঁ, এইজোপা গছ। এয়া ফুল ঝাৰু এনেকৈ ওলায়। এইজোপা গছতে ফুল ঝাৰু ওলায়। আমি যোনটো ঘৰত ব্যৱহাৰ কৰোঁ ঝাৰু, ইয়াৰ পৰাই হয়। এতিয়া হোৱা নাই এইবোৰ দেখিছে, হ'ব আৰু কেইদিনমানৰ পাছত আৰু এইবোৰ ঝাৰু আপোনাৰ আমি ঘৰত ব্যৱহাৰ কৰা ঝাৰুবিধ ইয়াৰ পৰাই হয়। এইফালৰ পৰা খুব যায়, সেইটো কাৰণে ইয়াত দামটো কম ফুল ঝাৰু। বাকী বতৰ ডাৱৰীয়া, অলপ সোনকালে সোনকালে ঘৰলৈ যাওঁ। এইকেইটা ধুনীয়া, ইয়াত ফুৰিবলৈ মেলিবলৈ ভাল। আপোনালোকে এতিয়া আহি ভিজিট কৰিব পাৰিব এইবোৰ জেগাত, বৰ ধুনীয়া জেগা। তো আজিলৈ সমাপ্ত, বাই বাই। আকৌ বেলেগ এদিনা লগ পাম বেলেগ এটা ব্লগত। এয়া আমি আহি পিনে আকৌ গেটখন পাই গ'লোঁ। এই গেটতে আকৌ ঘৰমুৱা হৈ যাম আৰু। তাত লিখা আছে ভিজিট এগেইন, মানে আকৌ আহিব কৈছে। আকৌ এপাক আহিম এদিন, ভাল আৰু আগলৈ যাম। আৰু ধুনীয়া ধুনীয়া প্লেচ আছে এইফালে মুককচাং ফালে। মুককচাং গ'লে আপোনালোকক দেখুৱাম। বাকী আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। লাষ্টত গেটখনৰ সন্মুখত আহি আমি কেইকপিমান ফটো চটো মাৰি ঘৰমুৱা হ'লোঁ। তাকে কৈ আজি ভিডিঅ'টো সামৰিলোঁ। ধন্যবাদ। জয় আই অসম।